হেল্ল' নমস্কাৰ আসসালামু আলাইকুম। মই এতিয়া এখন জাগাত আছোঁ। জাগাটো ইমানেই বেছি ভাল লাগিছে। মই মানে সেনেকুৱা জাগাত মই হেৰি কৰিছোঁ, ফাৰ্ষ্টতে আছোঁ যে আপোনালোকক হঠাৎকৈ দেখাম। ইমান ধুনীয়া আৰু ভাল জাগাত আছে নহয়, আল্টিমেট লাগিছে। কাৰণ যিখিনি এৰিয়াত থাকোঁ মই সেইখিনি এখন চিটিও নহয় আকৌ গাঁও নহয়, তেনেকুৱা আৰু মাজতে থকা টাইপৰ আৰু। তো তাতে গাড়ী হাহাকাৰ হাল্লা সদায় সেইকাৰণে সেনেকুৱা হয়। তো মই তাৰে পৰা অকণমান দূৰত আহিলোঁ, 10 কিলোমিটাৰমান ভিতৰত একেবাৰে খাচ গাঁও আৰু। গাঁও বুলিলে মই একেবাৰে গাঁও ঘৰ বসতি থকা জেগাত যোৱা নাই। মই আহিছোঁ নদীত, যিটো নেকি জংঘল নিৰ্জন জংঘলত মোৰ খুবেই প্ৰিয়, খুব ফেভাৰেট আৰু ভাল লাগে তেনেকুৱা। তো এতিয়া আপোনালোকক দেখাই আছোঁ, ইমান ধুনীয়া জেগা হয়। মানুহ ইয়াতে মাজে মাজে হেৰিকৈ বহিছে আৰু মাছ মাৰি আছে, তো আপোনালোকে চাই থাকক। মই একেবাৰে ঘামি জামি গৈছোঁ, ৱেট টিচুৰে মুচিলোঁ, তথাপিও ঘামবোৰ আৰু যোৱা নাই, জিলিকি আছে। আৰু মই বেগত লৈ আহিলোঁ ইয়াতে মই বহিম, ইয়াতে ধুনীয়াকৈ বহি খাম আৰু। মই কিবা খাবলৈ লৈ আহিছোঁ, খাওঁ ইয়াত বহি কেনে, আপোনালোকক দেখাই আছোঁ আৰু। ভাগৰি গৈছোঁ মই আনিলোঁ হেৰি চীজ কেক আনিলোঁ, সেইটো বেয়াই হৈ থাকিলে চাগে ভিতৰত বক্সত। আৰু মই আনিছোঁ মাকাৰন, সেইটো বিস্কুট আৰু ক'ব গ'লে মইতো কেতিয়াবা বিস্কুট কৈ দিওঁ সেইবিলাকক, তেনেকুৱা। এয়া মোৰ কাষতে সেই হাঁহ দেখিছে, পাতি হাঁহ, মানে আমাৰ হেৰি এই ঘৰত যে পোহে সেইবিলাকৰে আৰু জংলী টাইপৰ আৰু হাঁহবোৰ। চাওকচোন, এনেকুৱা জেগাত যদি বহি কেনে কিবা খাব পৰা যায় নহয়, পিকনিকতকৈ কম নে? হয়, মই এই থৈলাত দিছে, তো মই আনিলোঁ এটা চীজ কেক আৰু এইয়া হ'ল হেৰি ফিষ্টাৰ হেৰি হয়, মাকাৰন হয়। তিনিটাহে আনিছোঁ, তিনিটাতে যি দাম নহয়, 27.96 গ্ৰিফিন। আৰু এটা হেৰি কেকতে, এটা শ্লাইচ কেকৰ আৰু 23.21 গ্ৰিফিন, তেনেকুৱা দাম আছে এইবিলাকৰ। এতিয়া নহয়, এই হেৰি হয়, এই কি বুলি কয়, মই হাত এই মোৰ হেৰি ৱেট ৱাইপাৰেৰে মই হাত মুচি লৈছোঁ, দিয়ক, টেনশ্যন নাই। আৰু ইয়াত এইবিলাক ফ্ৰিজত ৰাখিলে ভাল। মই আহোঁতে মাজৰখিনি অকণমান ক্ৰীমখিনি গলিয়ে যাব লাগে, খাই চাওঁ আৰু। ভাল টেষ্টি, মই এইটো ভাল পাওঁ, বহুত বেছি ভাল পাওঁ। এতিয়া খাই চাওঁ এই কি চীজ কেক, সেইটো অকণমান গলিয়ে গৈছে গৰমত। ফ্ৰিজত থকা মালটো এইবোৰ লেৰেলি গৈছে দিয়ক। মই আচলতে চকলেট কেক ভাল পাওঁ, তাকো অকণমান ডাৰ্ক থাকিলে। আৰু এইটো কি লাগিছে জানে এনেকুৱা টেষ্ট হৈছে ভেহু। এতিয়া ভেহু কি বুজি নাপালে নাজানো আৰু, ভেহু তো একদম সেই ভেহু টাইপৰ লাগিছে মোৰ। তথাপি ভেহুটো বেছি টেষ্টি, যিহেতু ঘৰত বনোৱা, আৰু এইটো ইমান টেষ্টি হোৱা নাই। এনেই মই চাইকেল লৈ ঘূৰি ফুৰিলোঁ, এই চাইক্লিং কৰি ক'ৰবাত আহিলোঁ, জংঘলৰ পিনে আৰু আহিলোঁ। ইয়াতে কি দেখিছোঁ জানে, এটা বেৰী গছ,
মালবেৰী এইটো দেখিছে যে ঢেৰ লাগিছে। আৰু দেখাইছোঁ এটা বস্তু, সেই ওপৰত এটা কপৌ বহি আছে, এই তাতে কপৌ বহি আছে। সেই কপৌটো মই বাংলাদেশৰ এই তাতেও আছোঁ, বহুত আছে ইয়াতে। মই এই দেখিবলৈ পাইছে যে বাংলাদেশত বহুত কেইটা হেৰি দেখিছোঁ, হেৰি কি বুলি কয় ভিডিঅ' দেখিছোঁ, তাতে এইবিলাক 1 লাখ 1.5 লাখ বাংলাদেশী টকাত এইবিলাক বেছি আছে। ইমান দাম। আৰু ইয়াতে এনেই জংলী ঘূৰি ফুৰি আছে মই দেখিছোঁ। তো এতিয়া মই এই হেৰি মালবেৰীৰ কাইট পিন্ধিছে, এইবিলাক মালবেৰী যে এতিয়া মই খাম কেইটামান ছিঙি। জংলী হয়, বহুত লাগিছে দে। পকিলে ক'লা হয় আৰু কেঁচা থাকিলেতো সেউজীয়া, আৰু অলপ অলপ পকিলে ৰঙা হয়। এই এনেকৈ ইমান লাগিছে ন ওপৰত। এইয়া চাওক, মই এইখিনি ছিঙি মোৰ হাতে ক'লা হৈ গ'ল। এতিয়া বাৰু ছিঙিলোঁ, এতিয়া খায়ো চাওঁ কেনেকুৱা বাৰু। তামাম মিঠা দিয়ক, তামাম মিঠা। গোটেইকেইটা একেলগে খাই দিওঁ। পিছত ধোৱা চোৱা নাই দিয়ক, যি হয় হ'ব আৰু। ভাৰমে যায় ইমিউনিটি। এইখন গছ ন, এই গছত এয়া বগৰীৰ দৰে এপ্ৰিকট হয়, কিন্তু এপ্ৰিকটৰ ইমান সৰু প্ৰজাতি হয় এইটো যে একদম বগৰী আৰু বেছি এই কাটা থকা গছ ইয়াতে আকৌ একদম এই বেছিয়েই সৰু লাগাতকৈ এই পৰিয়ে গ'ল। সেইটো পকা আছিলে, এয়া দেখিছেনে পূৰা পকা। আৰু মানে পকা বুলিলে সিমানো নহয়, এইবিলাক জংঘলত দিয়ক। ইয়াতে সেইকেইটা যে দেখিছে এই গছবোৰ, সেইকেইটা জংলী আৰু জংঘলৰ, সেইকাৰণে মই ছিঙিলোঁ। আৰু 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 এটা বস্তু আছে, এই চেৰি, সেইয়া কেইটামান ছিঙিম আৰু মই। মানে এইটো পূৰা জংঘল আৰু পূৰা আমাৰ কলেজৰে জংঘল। এইখন আমাৰ হেৰি হয়, ডিন অফিচ আছে তাতে, আমাৰ কলেজৰে হয় জংঘল এইবিলাক প্ৰপাৰ্টি। ভয়ো লাগে, কিন্তু বহুত আছেও। মই কেইটামান ছিঙিম আৰু। সেয়া দেখিছে যে এই ছিঙি খোৱাৰ বেলেগ মজা। বিকট টেঙা, একেবাৰে বিকট টেঙা মস্ত। সেই চেৰিটো খালোঁ, একদম জংলী হয় কাৰণে নেকি, কল্পনা কৰিব নোৱাৰি ইমান টেঙা। আৰু এপ্ৰিকট চেচ, মই মৰিয়ে যাম, ইমান টেঙা। সেইকাৰণে জংলীবোৰ খাব নালাগে। আপোনালোকে চাব পাৰিব, জংঘলৰ মাজে মাজে হেৰি হৈছে অকণমান পাথৰ লগোৱা ৰাস্তা, আৰু মই মোবাইলেৰে কৰি আছোঁ সেইকাৰণে ইমান শেষ হৈ আছে। তো পাথৰ লগোৱা ৰাস্তা আৰু, কিন্তু ইমান জংঘলৰ মাজতে ন, জংঘলৰ মাজে মাজে আপোনালোকে চাব পাৰিব। চাওক